আজি আমাৰ গাঁৱত ভোজ খাইছে তো তালৈকে ওলাইছোঁ কাপোৰ কানিখিনি চপাই লৈছোঁ টাউনলৈ গৈছিলোঁ অকণমান কাম আছিলে আৰু আহি পাই এয়া ওলাই ল'লোঁ আৰু এইখিনি কাপোৰখিনি মেলি থৈছিলোঁ থৈ যাওঁ। আমি যেতিয়া এফালেদি পাৰ হৈ যাওঁ মাহী ঘৰত নোসোমোৱাকৈ নাথাকোৱেই। আচলতে মাহীৰ ল'ৰা এটা আছিলে, কিন্তু ভগৱানে যে কাঢ়ি লৈ গ'ল, অকালতে মৃত্যু সাৱটি ল'ব লগা হ'ল। তেতিয়াৰ পৰা মাহী একেবাৰে অকলশৰীয়া অনুভৱ কৰে। কেতিয়াবা মানে আমিবোৰ নোসোমালে মনতে বৰ দুখ কৰে। ওচৰতে সৰু মাহীহঁত থাকে বাৰু। মাহী ঘৰৰ পৰা আহিলোঁ, তাৰপিছত দেখিলোঁ ভকতে ভাত খাবলৈ বহিছেহে। অলপ সময় লাগিব, সেইটো কাৰণে ভাবিলোঁ কুটুমনি এগৰাকীৰ ঘৰ আছে যিহেতু, সেইটো কাৰণে ইয়াতে অকণমান বহি যাওঁ বুলি আহিলোঁ। আচলতে আহোঁ বুলি ক'লে পটককেনে ওলাই আহিবই নোৱাৰোঁ যে, সেইটো কাৰণে। তাৰপিছত দেখিলোঁ আহি এইফালে আমাৰ কুটুমনিহঁত বহি আছে দেই। সিহঁতেও মানে তেনেকুৱা আৰু ভোজ খোৱাও হৈছে আৰু মানে অহাও হৈছে। একেহাতে 17 কৰিছোঁ আৰু দেই। তাৰপিছত অলপ সময় বহিলোঁ, ইমানতে আনিলে চাহ তাহ খাই ল'লোঁ। তাৰপিছত আহিলোঁ ইয়ালৈ আৰু এইফালে আমি ফটো মাৰিবৰ কাৰণে প'জ দিছোঁ চাওকচোন। ফটো মাৰি ল'লোঁ কেইকপিমান চবৰে লগত যিমান পাৰিলোঁ। তাৰপিছত এইফালে পথাৰ আলিতে এনেকৈ বহি আছোঁ দেই। এইফালে খাই আছে এইখিনিয়ে, তাৰপিছত আমি খাব লাগিব। আৰু এইফালে আমাৰ বিলনীয়া ভাইটিকেইটা দেখাই দিছোঁ, ইমান ধুনীয়াকৈ আয়োজন কৰিছে আমাৰ এইফালে। তাৰপিছত আমি আহিলোঁ খাবলৈ। এইফালে এতিয়া পাত পাৰি দিছে, তাৰপিছত মানে ভাত চাত দিব আৰু এইফালে আমি দেখাই দিছোঁ অকণমান আমাৰ গাঁৱৰ ডেকাসকল আৰু জ্ঞাতিসকলক দেখাই দিছোঁ। এইফালে ভণ্টিহঁতো বহিলে মোৰ ওচৰতে। আমি খালী ডিছখন লৈ পেলাই বহি আছোঁ দেই। আমাৰ ভাত পোৱাহিয়ে নাই এতিয়ালৈকে। এইফালে আমাৰ বাইদেউহেঁত আমাৰ জাজুলী হয় দেই। তাৰপিছত আৰু কি আৰু এনেকৈ বহি আছোঁ। আমাৰ যিহেতু ভাত পোৱাহিয়ে নাই, অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকক দেখাবলৈ। আপোনালোকে বাৰু এইবাৰ ভোজ খাইছেনে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আমাৰ ভাত দিলে, এতিয়া খোৱাতহে লাগিছোঁ দেই। আৰু বেটাকো খুৱাই দিব লগা হৈছে, মোবাইলটো মানে উলিয়াবই পৰা নাই, সেইটো কাৰণে ভাইটিকে দি দিছোঁ অকণমান ভিডিঅ' কৰি দিবলৈ। এইফালে আমাৰ বেটাই চাওকচোন খাবলৈকে মন কৰা নাই। এইবাৰ বাৰু কাৰ কাৰ ঘৰত কি চুৰ হ'ল কমেণ্ট কৰি জনাবচোন আপোনালোকে। আগতে যে মোক ভাইটিহঁতে ইমান আমনি কৰে নহয়। এইফালে আমাৰ কেমেৰামেন ভাইটি দেই। আগতে মানে মই যেতিয়া তাঁত বৈ থাকোঁ, তেতিয়া মানে মোৰ তাঁতৰ শাল নি পেলাই ক'ৰবাত ওলমাই থৈ জানেনে, এনেকুৱা আমনি কৰিছিলে আগতে। আজিকালি সেইবোৰ কৰি নাথাকে, সময়ো নাই চবৰে, চব ব্যস্ত হৈ গ'ল। ভাত পানী খোৱা হৈ গ'ল। তাৰপিছত এইফালে নাচিবলৈ ল'লোঁ দেই অকণমান। বিহু বুলি ক'লে ননচাকৈ পাৰিমনে, আৰু ইমান ধুনীয়া গান বাজি আছে। তাৰপিছত বেটাই মানে ইয়াত উঠোঁ বুলি ক'লে ভেলাঘৰত, অকণমান উঠাই দিলোঁ তাকো। এতিয়া নমাই লওঁ, তাৰপিছত ঘৰলৈ যাব লাগিব যিহেতু ৰাতিও হ'ল। আজি বাৰু ভিডিঅ'টি আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। আৰু আজি ভিডিঅ'টি ইমানেই।